হেল্ল' বন্ধুসকল, অন্য এটা মিনিবলৈ হ'লে আপোনালোক স্বাগতম জনাইছোঁ। আজি আহক আৰু আজি গাইছ এটা ৰেচিপি বনাম, তাৰে আপোনালোকক স্বাগতম জনালোঁ। আৰু এইটো ভিডিঅ' চাওক আৰু বঢ়িয়া লাগিব এইটো ভিডিঅ'। আৰু মানে আজি এটা বেলেগ ধৰণৰ ৰেচিপি বনাব লৈছোঁ। আৰু সেইটো ৰেচিপি কিন্তু গাইছ ট্ৰেণ্ডিঙত চলি আছে বৰ্তমান, বৰকৈ গাইছ ট্ৰেণ্ডিঙত চলি আছে। সেইকাৰণে ভাবিলোঁ ময়ো বঢ়িয়াকৈ এইবিলাক যোগাৰ কৰি ল'লোঁ। গাইছ আপোনালোকে পিঁয়াজ কাটি ল'ব, এইফালে বিলাহী কাটি ল'ব, আপোনালোকে যি দিয়ে গাইছ চব দিব পাৰে। এইফালে পিঁয়াজটো মই বঢ়িয়াকৈ গাইছ কাটা হোৱাৰ পিছত গাইছ বঢ়িয়াকৈ চিপটো কাটি ল'ব। আৰু কাটি লোৱাৰ পিছত গাইছ চিপখিনি পূৰা গুড়া কৰি ল'ব হা গাইছ। এটা কথা কওঁ, চিপখিনি পূৰা গুড়া কৰি লৈ গাইছ বঢ়িয়াকৈ কণী দিব আকৌ গাইছ। কণীকেইটা ভাঙি ল'ব মুনিচাই চেম গাইছ বাতি এটাতকৈ। আৰু গাইছ কণীটো বঢ়িয়াকৈ গাইছ চিপখিনি গুড়া হোৱাৰ পিছত গাইছ বঢ়িয়াকৈ এটা সোমাই দিব, কণীখিনি ভৰাই দিব, ভৰাই দি গাইছ আৰু পিঁয়াজ জ্বলা আপোনালোকে যি দিয়ে গাইছ চব ধৰণৰ বস্তু দিব কাৰণে তাৰে গাইছ ধনিয়া চনিয়া পূৰা দিব আৰু মছলা চছলা। আৰু বঢ়িয়াকৈ মই এটা দিলোঁ গাইছ বিলাহী, আৰু গাইছ এইফালে পিঁয়াজ চিয়াজ দিম আৰু গাইছ। আকৌ গাইছ বঢ়িয়াকৈ এনেকৈ চাকি এটা জ্বলাই লৈ আপোনালোকে বঢ়িয়াকৈ এইটো মানে চিপছৰ সেইটোৰ পেকেটটো গাইছ এনেকৈ বঢ়িয়াকৈ আকৌ অলপ টাপ লগাই গাইছ বঢ়িয়াকৈ এইটো চিলাইটো মাৰি ল'ব। মানে গাইছ বঢ়িয়াকৈ অলপ হাৱা চাৱা ল'ব নলগাকৈ গাইছ অলপ পুৰি ল'ব হা গাইছ। তাৰপিছত গাইছ পুৰি লোৱাৰ পিছত বঢ়িয়াকৈ গাইছ আপোনালোকে গেছত বহাই দিব। আৰু চাবচোন গাইছ মই বহাই দি আছোঁ। আৰু এইফালে বঢ়িয়াকৈ গাইছ অলপমান গাইছ হাৱা ল'ব নোৱাৰে হা গাইছ, এনেকুৱা পূৰা ফুল কৰি দিব। আৰু গাইছ এইফালে পানী অলপ গৰম কৰি দিব। মানে গাইছ পানী অলপ দিকে চচপেন এটাতকৈ গাইছ তাতে ডুবাই দি গাইছ বঢ়িয়াকৈ গাইছ তাতে আৰু এটা উতলি আছে গাইছ চাই থাকক। উতলাৰ পিছত গাইছ কি বঢ়িয়া হ'ব চাবচোন গাইছ। আৰু গাইছ এইফালে হ'ল বঢ়িয়াকৈ ঠাণ্ডা পানীত, আৰু গাইছ এইফালে বঢ়িয়াকৈ হৈ গ'ল চাই পাব পাৰে। আৰু গাইছ এইফালে বলক কাটো যেন গাইছ আমি 3টা মানুহ আছে কাৰণে গাইছ তিন চিঙা কৰিম বঢ়িয়াকৈ গাইছ। 3 চিঙা কৰি আহকচোন বাৰু গাইছ বঢ়িয়াকৈ কাটো আহক। আৰু গাইছ এইফালে নিমখ চিমখ দিলোঁ মানে গাইছ। আৰু মই মানে মছলা চছলা গাইছ আকৌ দিয়া নাছিলোঁ, আপোনালোকে আগতে দি ল'ব পাৰে পেকেটৰ ভিতৰত সোমাইলে যাতে বেছি ভাল লাগে গাইছ। মই পাহৰি গ'লোঁ বাৰু। আৰু গাইছ এইফালে মই অলপ মছলা চছলা নিমখ চিমখ গাইছ দি দিলোঁ শ্বেয়াৰ কৰে গাইছ। এইবাৰ গাইছ বঢ়িয়াকৈ মছলা চছলা দিলোঁ। আৰু গাইছ এইখিনি ভিডিঅ' মই গাইছ সদায় ডেইলি ভিডিঅ' দিম বুলি ভাবিছোঁ গাইছ এতিয়া গাইছ। আৰু গাইছ বঢ়িয়াকৈ মছলা চছলাখিনি দি দিলোঁ আৰু দি লৈ গাইছ এইফালে এক কামত খাই ল'ব ৰ'ব গাইছ। গাইছ মজা লাগছে গাইছ একদম গাইছ কি চুপাপ হৈছে গাইছ, চুম্মা গাইছ একদম গাইছ। ভাল লাগিছে এইটো ভিডিঅ'টো এটা লাইক আৰু এটা কমেণ্ট কৰি দিব গাইছ, আৰু ছাবস্ক্ৰাইবো কৰি দিব দে গাইছ। আজিলৈ ভিডিঅ'টো এইখিনিতে, বাই বাই, জয় হোম গাইছ।